গুৱাহাটী বাছ আজি ডিফুট পাঞ্জাবাৰী চান্দমাৰী আদাবাৰী এইয়া ইলেকশ্যন কেম্পেইনৰ কাৰণে গুৱাহাটী বাছটো সব ডিফুট আহি গ'ল। এয়া হৈছে পাঞ্জাবাৰী চান্দমাৰী আদাবাৰী বাছ। এই গুৱাহাটী 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 এয়া গুৱাহাটী বাছ সব ইয়াত পল্টন বজাৰ খানাপাৰা আদাবাৰী বাছিষ্টা পল্টন বজাৰ জালুকবাৰী এই সব আছে ইয়াত আজি ডিফুট গুৱাহাটীৰ বাছ সব ভৰ্তা। এই পিছফালে চাওঁ এইটো গুৱাহাটী বাছ গুৱাহাটী 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 পল্টন বজাৰ পল্টন বজাৰ পল্টন বজাৰ আজি গুৱাহাটীৰ মানুহে বাছ নাপাব আহি গ'ল সব ডিফুট আজি। গুৱাহাটী বাছ সব গুৱাহাটী বাছ আজি ডিফুট ধাৰাপুৰ জালুকবাৰী পল্টন বজাৰ বাছিষ্টা আজি ডিফুটে আছে দেখোন। এইয়া চান্দমাৰী পল্টন বজাৰ খানাপাৰা সঁচা বহুত আনিছে বাছ লম্বা লাইন পুৰা একদম লম্বা লাইন পাব গুৱাহাটী 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 এইটো জালুকবাৰী পাঞ্জাবাৰী চান্দমাৰী আদাবাৰী ইয়াত আহি গ'ল। গুৱাহাটী মানুহে আজি বাছ নাপাব সব আহি গ'ল ডিফুট লম্বা লাইন।